Hello everyone! কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছো। আসলতে ভিডিও তেনেকে দিয়া হোৱা নাই বহুত দিনে হ'ল। ভিডিওছবোৰ কৰো জানানে কিন্তু আপলোড হে দিয়া নহয়। থাকি যায়। তো ভাবিছো আজি এটা সৰু সুৰা ব্লগ দিও। তেনেকে বিশেষ একো নাই। এনেকে ষ্টাৰ্ট কৰো আৰু নেক্সট ভাল ভিডিও আহি আছে। তো বলক তেন্তে আজি দিনটোৰ ভিডিও ষ্টাৰ্ট কৰো। মানে মোৰ দিনটো হ'ব আৰু আপোনালোকলে এটা ভিডিও ষ্টাৰ্ট কৰো আৰু এতিয়া বৰ্তমান বাজিছে 10:30 তো 10:30 বাজিলে মই বাকি খাই বৈ ফ্ৰেছ হৈ ৰেডি এতিয়া ঘৰৰ কাম কৰো কাম কিটা কৰি লও তো বলক মোৰ কাম কৰা হৈ গ'ল তো আৰু আছে অলপ কাম আছে আৰু কামৰ মাজতে মই ভাবিছো এতিয়া মোৰ চুলিখিনি ধোৱাৰ কাৰণে মই তেল এটা সানি ল'ম এইটো মামাৰ অনিয়ন হেয়াৰ অইল এইটো মই বিৰাট ভাল পাওঁ এইটো এটা শেষ হ'ল বটল আৰু নেক্সট সেইটো আচলতে ইমান চুলি সৰিছিল মোৰ বা গোটেই ঘৰখন মানে ঝাৰু দিলে মই চুলিয়ে পাওঁ এনেকুৱা চুলি সৰিছিলে তো এইটো খনৰ পৰা বহুত কমিছে আৰু ওলাইছে মোৰ অলপ মই কিন্তু ভাল পাইছোঁ এইটো মই অলপ সানো ভাবিছোঁ আপোনালোকেও সানিব পাৰে যদি বিচাৰে তো মই এইটো সানি লওঁ আৰু ৰাতিটো মানে ৰাতি যদি গোটেই ৰাতিটো ৰাখি থ'ব পাৰে সানি পেলাই ভাল কিন্তু মই কালি নাসানিলোঁ তো ভাবিছোঁ এতিয়াই সানি পেলাই 2 ঘণ্টামান ৰাখি পেলাই আৰু ধুই দিম লগাই লওঁ আৰু এইটো ভাল এনেকৈ ইয়াত হেৰি আছে এনেকুৱা ধৰণে আছে নিজে ডাইৰেক্ট এনেকৈ লগাই যাব পাৰি মই লগাই দেখুৱাইছোঁ অলপ মাছেজ কৰি দিওঁ তো মোৰ এতিয়া হৈ গ'ল কাম হৈ গৈছে আৰু ভাবিছোঁ এতিয়া কিবা এটা খাই লওঁ ভোক লাগিছে ভাত হ'বলৈ অলপ টাইম আছে এনে আৰু অকণমান ডেকৰেশ্যন কৰি লৈছোঁ মানে আচলতে কি কিবা বস্তু খাবলৈ মন নগ'লেও এনেকৈ ধুনীয়াকৈ ডেকৰেশ্যন কৰি ল'লে খোৱা যায় আৰু অলপ হ'লেও তো মই ভাল পাওঁ বাৰু এয়া ফ্ৰুইটছ মই ভালেই পাওঁ তো অলপ খাই লওঁ তেন্তে তাৰপাছত পিছত লগ পাই আছোঁ আপোনালোকক বন্ধ কৰি দিলোঁ বন্ধ খাই আছে খোৱাল বিজি নহ'লে একদম পূৰা ভুকিয়ে থাকে তো আমি অলপ ওলাই আহিছোঁ এতিয়া আমি ওলাই আহিছোঁ আচলতে কিবা এটা ল'ম মানে আপোনালোকক দেখাম বাৰু যদি দেখাব পাৰোঁ তো কি ক'ম পুৰা গৰমো পৰিছে দেই আজি গৰম দিছে ৰ'দ দিছে আজি তো দেখাম তেন্তে আপোনাক কিনো লওঁ কিবা এটা দিব বোলে হাজবেণ্ডে তো ব'লক দেখাওঁ কি লওঁ দেখাম আজি পুৰা ৰ'দ দিছে এইটো টাইমত অলপ জামটো কম থাকে ভাল জাম কম নাই বেছি আছে নি আমাৰ একণ্ঠে জেগা বন্ধ আছে বোলে যাম
পুৰা শ্বপিং মুডত আহিছোঁ কিবা কিবি কিনিম কি কিনিম দেখা যাম নাই বুলি কৈছিলোঁহে যাম নাই বুলি পুৰা যাম আচলতে যিটো বস্তু আনিবলৈ যাওঁ সেইটো অৰ্ডাৰ দিয়া আছিলে আজি আনিমহে তো এইটো ল'বলৈ আচলতে মন নাছিলে মোৰ আৰু মনটো মানে ল'ম ভাবি আছিলোঁ ল'ম বুলি তো এওঁ অৰ্ডাৰ দিছিলে তো আজি আনিবলৈ যাওঁ কেনেকুৱা লাগিছে গিফ্টটো দিবা মোক ভাল লাগিছে ভাল লাগিছে একদম মন মাৰি গৈছে যে ভাল লাগিছে যামো দেখি মাথা গৰম অঁ যাম সঁচাকৈ ইমান যাম লাগিলে মই ক'লোহে যাম নাই বুলি আৰু এনেকুৱাত মানে চলাই অশান্তি লাগে ইমান অকণ অকণ সেয়া যাম ৰখি আছোঁ অথনিৰ পৰা অকণমান গৈছোঁ আকৌ ৰখিছোঁ কি অৱস্থা ন আজি ৰ'দ দিলে বাহিৰত ইমান গৰম তো মই ভিডিঅ' নকৰিলোঁ ডাইৰেক্ট এতিয়া বস্তুটো আনিলোঁ আপোনালোকক ৰুমত গৈ দেখুৱাই আছোঁ কি আনিলোঁ আৰু কিবা কিবি সৰু সুৰা বজাৰ কৰিলোঁ তো ব'লক তেনে ঘৰত গৈ ডাইৰেক্ট লগ পাই আছোঁ আহি পাই গ'লোহি পোৱাৰ পাছত মই ডাইৰেক্ট ভাবিছোঁ আপোনালোকক দেখুৱাওঁ বস্তু কি আনিলোঁ ন মেইন বস্তুটো হৈছে ৰ'ব এইটো চাওক এইটো এটা সোণৰ লকেট হয় মোৰ নামটো লিখা আছে চেন্ধিয়া বুলি আৰু ওপৰত ক্ৰাউন এটা দিয়া আছে ইমান মৰম লাগিছে চাওকচোন ভালকৈ ধৰিব পাৰিছে নাই জানো এইটো অলপ আঁচ দিয়া আছে এনেকৈ ডিজাইন একদম পূৰা মজবুতকৈ বনাই দিছে এইটো লাগিছে ইমান ধুনীয়া লাগিছে এইটো মোৰ এটা ল'বলৈ মন আছিলে আচলতে আৰু আগতে এটা আছিলে সেইটো ৰূপত আছিলে আৰু অসমীয়াত লিখা আছিলে আৰু এতিয়া এনেকৈ বনাই ল'লোঁ মই অসমীয়াতেই বনাম বুলি ভাবিছিলোঁ তাৰপাছত ভাবিলোঁ আকৌ এনেকৈ বনাই লওঁ এটা ৰূপৰটো অসমীয়াত থাকক আৰু সোণৰটো মই এনেকুৱা ইংলিছতে বনাই লওঁ তেনেকৈ বনালোঁ এইটো এইটো মই পিন্ধি দেখাইছোঁ চেইনডাল পিছে আগৰে দেই চেইনডাল নহয় চেইনডাল আগৰে লগাইহে লৈছোঁ লকেটটোহে হয় আচ্ছা এইটো বহুত ধুনীয়া লাগিছে মোৰ বহুত ভাল লাগিছে মানে কৈছোঁ নহয় আৰু মানে এতিয়া ভিডিঅ'ত বা কেমেৰাত কেনেকুৱা আহিছে নাই জনা কিন্তু অৰিজিনেল সঁচাকৈ বিৰাট ধুনীয়া লাগিছে এনেকৈ আঁচ দি দিছে বিৰাট ধুনীয়া লাগিছে এইটো মই কিবা এটা আনিছোঁ দেখুৱাওঁ আপোনাক এটা ফ্ৰক লৈছোঁ হোৱাইট কালাৰৰ এটা পূৰা কটনৰ এইটো এনেকুৱা এটা ফ্ৰক এটা আনিলোঁ মই এইটো ফ্ৰক আৰু এটা আনিছোঁ এইটো এটা ফ্ৰক আনিছোঁ এনেই দেখাই দিছোঁ আৰু আপোনালোকক এইটো সেইকেইটাই আৰু আনিছোঁ মানে ক্লিপ এটা লৈছোঁ ক্লিপডাল কিবা এটা মৰম লাগিলে এডাল আৰু ইয়েৰিং এযোৰ আনিছোঁ পিছে আনিছোঁ এইযোৰ চিম্পল আৰু বজাৰ 1 ঘণ্টাতে চব কৰিবলগীয়া হৈছে মানে 1 ঘণ্টা সময় আছিলে জীৱনৰ ওচৰত তো মোক কৈছে 1 ঘণ্টাতে যি কৰা কৰি লোৱা বস্তুটো লওঁতেতো টাইম নালাগে তো ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু লকেটটো হাজবেণ্ডে দিয়া লকেটটো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহোঁ বাই